আজি এই অনুষ্ঠানত মঞ্চত উপস্থিত থকা কেন্দ্ৰীয় চৰকাৰৰ মাননীয় মন্ত্ৰী ডোনৰ বিভাগৰ শ্ৰদ্ধেয় ডক্টৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া, অসম চৰকাৰৰ মোৰ সতীৰ্থ বিত্ত স্বাস্থ্য লোকনিৰ্মাণ আৰু শিক্ষা বিভাগৰ মন্ত্ৰী শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ মাননীয় উপসভাপতি শ্ৰদ্ধেয় বৈজেন্দ্ৰ জয় পাণ্ডা ডাঙৰীয়া, মংগলদৈ সমষ্টিৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া, আৰু আজি এই অনুষ্ঠানৰ মূল বিষয়বস্তুৰ সন্দৰ্ভত যিগৰাকী ব্যক্তিয়ে অমিত শ্বাহ এণ্ড দি মাৰ্চ অফ বিজেপি প্ৰস্তুত কৰি উলিয়াইছে, এই গ্ৰন্থৰ লেখক শ্ৰদ্ধেয় অনিৰ্বাণ গাংগুলী ডাঙৰীয়া, শিৱানন্দ দ্বিবেদী ডাঙৰীয়া, আৰু আজি এই অনুষ্ঠানত বিশেষকৈ গুৰুত্বপূৰ্ণ দিশ এইটোৱেই যে এই গ্ৰন্থখনক অসমীয়ালৈ অনুবাদ কৰি অসমৰ প্ৰতিগৰাকী অসমীয়া লোকে যাতে এই গ্ৰন্থখন অধ্যয়ন কৰিব পাৰে, তাৰ কাৰণে অনুবাদৰ দায়িত্ব বহন কৰি যোগ্যতাৰে অনুবাদ কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আজি বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আপোনালোকে এটা হাততালি দিয়ক। অমিত শ্বাহ ডাঙৰীয়াৰ ব্যক্তিত্ব আৰু তেখেতৰ কৰ্মৰাজি, তেখেতৰ নিষ্ঠা, একাগ্ৰতা, সততা আৰু ৰাষ্ট্ৰভক্তি, এই সন্দৰ্ভত ইমান সুন্দৰভাৱে ডক্টৰ শৰ্মা ডাঙৰীয়াই ব্যাখ্যা দাঙি ধৰিলে। আমি আমাৰ তেখেতৰ সান্নিধ্য লাভ কৰাৰ পাছত যিখিনি বাস্তৱ জীৱনত অভিজ্ঞতা বুটলিবলৈ সক্ষম হৈছোঁ, সেই অভিজ্ঞতাৰে মই কওঁ যে যিকোনো ব্যক্তিয়ে জীৱনত নিষ্ঠাৰে যি পৰিশ্ৰম কৰে, কঠোৰ পৰিশ্ৰম কৰে, সেইগৰাকী ব্যক্তি আত্মবিশ্বাসৰ গৰাকী হয়। গতিকে আজি অমিত শ্বাহ ডাঙৰীয়াৰ যিটো দক্ষতা, যোগ্যতা, একাগ্ৰতা, দৃঢ়তা, এই সকলোবিলাক আজি প্ৰতিফলন ঘটিছে তেখেতৰ কৰ্মৰাজিৰ যোগেদি। গতিকে আজি তেখেতে লক্ষ লক্ষ জনক তেখেতৰ কৰ্মৰাজিয়ে অনুপ্ৰাণিত কৰিছে। সঁচাই আমি কেতিয়া অভিভূত হওঁ যে ক'ত ইমান শক্তি পায়, নিশা 2 বজাত আহিও আকৌ 1 ঘণ্টা 1.5 ঘণ্টা আলোচনা, গোটেই দিনটো পৰিশ্ৰম কৰি আহে। মই ভাৰতবৰ্ষত এতিয়ালৈকে অৱশ্যে বহু লোক থাকিব পাৰে মই নজনাকৈ, মই দুগৰাকী ব্যক্তিকে পালোঁ 24 ঘণ্টাৰ ভিতৰত 20 ঘণ্টা 22 ঘণ্টা পৰিশ্ৰম কৰিব পৰা। এগৰাকী আমাৰ দেশৰ মহান নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আৰু আনগৰাকী আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। মইতো এদিন মোদী ডাঙৰীয়াক সুধিলোঁ যে আপুনি যেতিয়া বিদেশলৈ যায়, বিদেশৰ মাটিত পদাৰ্পণ কৰি আপুনি সেইখন ৰাষ্ট্ৰৰ সময়মতে আপুনি সভাত উপস্থিত থাকি আৰু অত্যন্ত আপুনি আপোনাৰ শক্তিশালী বক্তব্য দাঙি ধৰে, আৰু যি বক্তব্যই গোটেই বিশ্বৰ মানৱ সমাজৰ দৃষ্টি আকৰ্ষণ কৰে সমান্তৰালভাৱে। অমিত শ্বাহ ডাঙৰীয়াও মই ভাবোঁ যে এই বিষয়ত গোটেই ভাৰতবৰ্ষৰ জনগণক আজি তেখেতসকলৰ কৰ্মৰাজি অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছে। গতিকে মই কেতিয়াবা ফিল কৰোঁ যে তেখেতসকলৰ দৰে আমি পৰিশ্ৰম কৰিব নোৱাৰোঁ। যাই কি নহওক, আমি সকলোৱে জানো ৱৰ্ক ইজ ৱৰ্শ্বিপ, ডিউটি ইজ গড। কাৰণ এই পৃথিৱীত যি লোকে কঠোৰ পৰিশ্ৰম কৰে সেই লোকেহে পৰিৱৰ্তন দিব পাৰে। আৰু এই কথা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও বিশ্বাস কৰে, মোদী ডাঙৰীয়াও, আমাৰ অমিত শ্বাহ ডাঙৰীয়াও বিশ্বাস কৰে। গতিকে আজি এইখন গ্ৰন্থত তেখেতৰ যিটো যাত্ৰা, এই যাত্ৰাৰ সন্দৰ্ভত যিখিনি কথা বিতংভাৱে উল্লেখ কৰিছে, মই ভাবোঁ যে এইখন গ্ৰন্থ অধ্যয়ন কৰাৰ পাছত বহু লোকে অনুপ্ৰেৰণা বুটলিবলৈ সক্ষম হ'ব, আৰু কেনেধৰণে মানৱ জীৱনটো কঠোৰ পৰিশ্ৰমৰ যোগেদি সৰ্বাংগ সুন্দৰ কৰি তুলিব পাৰি
আৰু জীৱনত আনন্দ বুটলিব পাৰি। কাৰণ কঠোৰ পৰিশ্ৰম সততা নিষ্ঠাৰে কৰিলেহে মানুহে জীৱনত আনন্দ বুটলাটো সম্ভৱ। সকলে এই বক্তব্য প্ৰদান কৰি গৈছে আৰু সেইখিনিকে আজি অনুকৰণ কৰি মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই তেখেতে ভাৰতবৰ্ষখনক বিশ্বৰ বুকুত মোদী ডাঙৰীয়াৰ নেতৃত্বত প্ৰতিষ্ঠা কৰাৰ বাবে যি দৃঢ়তাৰে যুঁজ দিছে, এই কথাই আজি আমাক প্ৰতিজন ভাৰতীয় নাগৰিকক উৎসাহিত কৰিছে আৰু দেশৰ একতা অখণ্ডতা সাৰ্বভৌমত্বৰ ক্ষেত্ৰত যাতে কোনো কম্প্ৰমাইজ নহয়, এই কথাষাৰ অতদিনে ভাৰতীয় মানুহবোৰে বুজিছিল যদিও উপলব্ধি গভীৰভাৱে বহু লোকে কৰাৰ পৰিৱেশ পোৱা নাছিল। কিন্তু যেতিয়া আৰ্টিকল 370 প্ৰত্যাহাৰ কৰা হ'ল আৰু সেই সময়ত সঁচাই উভয় সদনতে যেনেধৰণে অমিত শ্বাহ ডাঙৰীয়াই অত্যন্ত সূক্ষ্মভাৱে গোটেই দিশটো আইনগতভাৱে ৰাষ্ট্ৰীয় ধ্যান ধাৰণাৰে ব্যাখ্যা দাঙি ধৰিলে, যুক্তি প্ৰদৰ্শন কৰিলে, ফলত বিৰোধী শিবিৰেও তেখেতৰ যুক্তিৰ ওচৰত মূৰ দোৱাবলৈ বাধ্য হ'ল। অৰ্থাৎ যিগৰাকী ব্যক্তিৰ হৃদয়ত ৰাষ্ট্ৰভক্তি আছে তেওঁহে ৰাষ্ট্ৰ ধৰ্ম পালন কৰিব পাৰে আৰু তেওঁহে দেশত প্ৰকৃতাৰ্থত দেশভক্ত হিচাপে তেখেতে সন্মান বুটলিবলৈ সক্ষম হ'ব পাৰে। গতিকে আজি এইখিনি সন্মান বুটলিবলৈ সক্ষম হৈছে আমাৰ সকলোৰে আদৰ্শ নেতা পৰম শ্ৰদ্ধাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। মই আজি এই গ্ৰন্থখন শুভ উন্মোচন কৰাৰ যিখিনি সুবিধা পালোঁ তাৰ বাবে মই বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে অনিৰ্বাণ গাংগুলী ডাঙৰীয়াৰ লগতে তেখেতৰ সতীৰ্থসকলক মই ধন্যবাদ জনাইছোঁ। আৰু আজি এই সভাত উপস্থিত থকা মই ভাবোঁ যে প্ৰত্যেকগৰাকী ব্যক্তিয়ে এই গ্ৰন্থখন নিশ্চিতভাৱে অধ্যয়ন কৰিব আৰু পৰৱৰ্তী সময়ত আপোনালোকে এই গ্ৰন্থখন অধ্যয়ন কৰাৰ পাছত কেনে উপলব্ধি হ'ল, এই উপলব্ধিবিলাক যদি ৰাজহুৱাভাৱে ব্যক্ত কৰে আমি আনন্দিত হ'ম। ধন্যবাদ। জয় হিন্দ। আমাক পুনৰ লগ পাবলৈ অসম দাপোন ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো বজাওক।